हेलो एभरिवान আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যৰ এক বিশেষ খবৰ। আইএছ বিষয়াক প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিব হিচাপে নিযুক্তি। যে অসমত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত আইএছ বিষয়া নিযুক্তি দিয়া হৈছে। আইএছ বিষয়া হেমেন দাসক প্ৰধান সচিব হিচাপে নিযুক্তি প্ৰদান। যে হেমেন দাস বৰ্তমান ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগ, পঞ্চায়ত আৰু উন্নয়ন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। সম্প্ৰীতি বিধানসভাৰ সচিব সঞ্জীৱ শৰ্মা ছুটিত আছে আৰু শৰ্মা অসম ন্যায়িক সেৱাৰ বিষয়া। সেয়ে অসম বিধানসভাৰ সেৱা বিধি পৰিপন্থী হিচাপে ৰাজ্য চৰকাৰে এজন আইএছ বিষয়াক প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া কাৰ্যক লৈ বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। পৰৱৰ্তী খবৰ। অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেতা টিংৰাজ ওৰাংগে। পত্নীৰ মৃত্যুৰ পিছত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান। যে আজি অৱশেষত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেতা টিংৰাজ ওৰাংগে। উজনিৰ নাহৰকটীয়াৰ শামুকতলা নামৰ এখন গাঁৱৰ এইগৰাকী চাহ জনগোষ্ঠীয় সংগ্ৰামী নেতাই 2007 চনৰ অক্টোবৰ মাহতে নিষিদ্ধ ঘোষিত মাওবাদীৰ সৈতে লগ লাগিছিল। ৰাজ্যৰ বাহিৰত গেলিৰা প্ৰশিক্ষণ গ্ৰহণ কৰা টিংৰাজ ওৰাংগৰ সংসূত্ৰ দীৰ্ঘ সময় ধৰি আৰক্ষী বা চোৰাংচোৱা বাহিনীয়ে উলিয়াব পৰা নাছিল। অৱশেষত আৰক্ষীৰ ওচৰত নিজেই ধৰা দিয়ে টিংৰাজে। উল্লেখ্য যে শামুকতলাৰ ঘৰখনত টিংৰাজৰ পত্নী তৰামাই ওৰাংগৰ চলিত বৰ্ষৰ জুন মাহত মৃত্যু ঘটিছিল। ইয়াৰ পিছতে পৰিয়ালটোত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান। ইতিপূৰ্বে সংবাদ মাধ্যমৰ সন্মুখতো সন্তানে কাতৰ আহ্বান জনাইছিল মাওবাদী পিতৃক স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ। আৰু এতিয়া টিংৰাজ ওৰাংগৰ আত্মসমৰ্পণেই সেই তিনি নিথৰুৱা সন্তানলৈ যেন আশাৰ ৰেঙলি কঢ়িয়াই আনিছে। পৰৱৰ্তী খবৰ। ৰাজ্যত বন্ধ হ'ব 3000 চৰকাৰী বিদ্যালয়। বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। 2022 চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব নতুন শিক্ষানীতি। নতুন শিক্ষানীতি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আৰম্ভ হৈছে বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লগ পাব 3000 চৰকাৰী বিদ্যালয় আৰু প্ৰায় 14000 শিক্ষক কৰ্মচাৰীৰ পদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ'বলগীয়া নতুন শিক্ষানীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক কটকটীয়া কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং। 6ষ্ঠ শ্ৰেণীৰ পৰা ভকেচনেল শিক্ষাক বাধ্যতামূলক কৰাৰ ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাৰ আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়। আন এক খবৰ। বাক্সাত আৰক্ষীৰ অভিযানত 2 ULB সদস্যক আটক, উদ্ধাৰ গ্ৰেনেড। যে গড়েশ্বৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা। যে নৱগঠিত উগ্ৰপন্থী সংগঠন ULBৰ বিৰুদ্ধে তীব্ৰ হৈ উঠিছে আৰক্ষীৰ অভিযান। কোকৰাঝাৰত কালি 3 জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত বাক্সাতো উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে। জিলাখনৰ দেওচুঙ্গা, গড়েশ্বৰ, নাগ্ৰিজুলি, কুমাৰীকাটা আৰু সুৱাগপুৰত ULBৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে 2 ULBৰ কেডাৰক। যে আটকাধীন সদস্য দুজন ক্ৰমে ওদালগুৰি জিলাৰ দেওচুঙ্গাৰ দীপক থাপা আৰু বাক্সাৰ থাওৰাঝাৰ গৌবাৰীৰ দাংচৌৰাং বসুমতাৰী। অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা গ্ৰেনেড, 7টা মোবাইল ফোন আৰু ধন দাবী পত্ৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী। বৰ্তমান গড়েশ্বৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা। উল্লেখ্য যে নৱগঠিত উগ্ৰপন্থী সংগঠনটোৱে আত্মপ্ৰকাশ কৰিয়ে অহা অক্টোবৰ মাহত ৰাজ্যৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল। ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। চিপাঝাৰৰ উচ্ছেদ গুলীচালনাৰ ঘটনাক লৈ ৰাজ্য চৰকাৰৰ ন্যায়িক তদন্ত ঘোষণা।
আৰু এই ঘটনাত কেমেৰামেনৰ ৰূপত গৈ প্ৰতিবাদীকাৰীক প্ৰহাৰ কৰা যুৱকজনক গ্ৰেপ্তাৰ। আৰু আজি দৰং জিলা বন্ধ ঘোষণা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ আৰু সমৰ্থন AIUDFৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী। বিমানত কৰিলে ফাইলৰ কাম। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত দিয়া ছবিখনত লিখিছে যে এটা দীঘলীয়া বিমান যাত্ৰাই তেওঁক চৰকাৰী ফাইলৰ কাম কৰাৰ সুযোগ দিছে। যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গামোচা প্ৰীতিৰ বিষয়ে সামাজিক মাধ্যমত বহুবাৰ চৰ্চা হৈছে। লোকসভা নিৰ্বাচন অথবা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদীয়ে যোগ দিৱস অথবা বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ অথবা কোভিড ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোচা লোৱা দেখা গৈছিল। যে সাহসীয় বিজেপি দলে এয়া মোদীৰ অসম প্ৰীতি বুলি কোৱাৰ বিপৰীতে বিৰোধীয়ে কিন্তু ইয়াক অসমীয়াক আৱেগিক কৰি বিধানসভা নিৰ্বাচনত ভোট আদায়ৰ কৌশল বুলিও অভিহিত কৰে। এয়া যিয়েই নহওক, প্ৰধানমন্ত্ৰীয়ে অসমীয়াৰ গামোচা ডিঙিত ৰখাটো কিন্তু অসমীয়াৰ গৌৰৱ। আৰু মোদীয়ে এই গামোচাৰ প্ৰতি কৰা দয়াই বহুতো অসমীয়াৰ মন জয় কৰিছে। এক আন্তঃৰাষ্ট্ৰীয় খবৰ, যে পাকিস্তানৰ আশাত পৰিল চেঁচাপানী, বাতিল হ'ল সাৰ্কৰ বৈঠক। ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ষড়যন্ত্ৰ ৰচিবলৈ চেষ্টা কৰিছিল যদিও সেয়া সফল নহ'ল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানে বিচাৰিছিল যে তালিবানে গঠন কৰা নতুন চৰকাৰক দক্ষিণ এছিয়াৰ দেশসমূহৰ সংগঠন সাৰ্ক অৰ্থাৎ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিওনেল কৰ্প'ৰেশ্যনত অন্তৰ্ভুক্ত কৰিবলৈ। কিন্তু পাকিস্তানৰ আশাত চেঁচাপানী পৰা পৰিলক্ষিত হৈছে, কিয়নো ভাৰতৰ লগতে আন কেইবাখনো দেশে এই প্ৰস্তাৱক খাৰিজ কৰিছে, যাৰ ফলত সাৰ্কৰ বৈঠক বাতিল কৰিব লগা হয়।